নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো পৃথিৱীৰ বিভিন্ন ক্ষেত্ৰৰ ডাঙৰ সফল ব্যক্তিবোৰে ইন্টাৰভিউ দি থকাৰ সময়ত হওক বা এনে বহি থকাৰ সময়তে হওক নিজৰ হাতখনক অলপ বেলেগ পজিশন এটাত ৰাখে যেনে এই কেইখন ফটো চাওক কিন্তু কিয় বাৰু এনে কৈ ৰাখে ইয়াৰ কাৰণ কি ইয়াৰ কিবা উপকাৰিতা আছে নেকি জানিবলৈ ভিডিওটো শেষলৈকে চাওক আসলতে এইবোৰক মুদ্ৰা বুলি কোৱা হয় হস্ত মুদ্ৰা যাৰ আৱিষ্কাৰ আজিৰ পৰা প্ৰায় 5000 বছৰ আগতে ভাৰতবৰ্ষত হৈছিল আৰু ইয়াৰ উল্লেখ বিভিন্ন গ্ৰন্থত পোৱা যায় আমাৰ শৰীৰটো 5টা তত্ত্বৰে নিৰ্মিত অৰ্থাৎ 5টা এলিমেন্টেৰে নিৰ্মিত সেইকেইটা হৈছে বায়ু অগ্নি আকাশ মাটি আৰু পানী অৰ্থাৎ এইকেইটাৰে আমাৰ এই শৰীৰটো নিৰ্মাণ হৈছে এই ব্ৰহ্মাণ্ডখন নিৰ্মাণ হৈছে আৰু আমাৰ শৰীৰত যেতিয়া এই 5টা তত্ত্ব বেলেন্স হৈ থাকে তেতিয়া হলে আমাৰ ৰোগ বেমাৰ আজাৰ বেছি নহয় আমি নরমালকৈ ভালকৈ আৰু চলি থাকিব পাৰো কিন্তু যদি আমাৰ এই তত্ত্বকেইটা ইমবেলেন্স হৈ যায় তেতিয়া হলে আমাৰ শৰীৰত নানান ধৰণৰ বেমাৰ আজাৰ ৰোগ আদি আহে আৰু এই 5টা তত্ত্ব আমাৰ এই হাতৰ 5টা আঙুলিৰ লগত জড়িত অৰ্থাৎ আমাৰ যেটো বুঢ়া আঙুলিয়ে দৰ্শাই ৰিপ্ৰেজেন্ট কৰে অগ্নি তত্ত্বক এইটো আঙুলিয়ে ৰিপ্ৰেজেন্ট কৰে আমাৰ বায়ু তত্ত্বক এইটো আঙুলিয়ে আকাশ এইটো আঙুলিয়ে পৃথিৱী অৰ্থাৎ মাটি আৰু এই আঙুলিটোৱে দৰ্শাই পানীক আৰু যেতিয়া আমি মুদ্ৰা ব্যৱহাৰ কৰো তেতিয়া হলে আমাৰ যি এই 5টা তত্ত্ব সেইকেইটা বেলেন্স হৈ যায় আৰু ইয়াৰ উদ্দেশ্যতে এই মুদ্ৰাবোৰক ব্যৱহাৰ কৰা হয় অৰ্থাৎ আমাৰ 5টা তত্ত্বক বেলেন্স কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ মুদ্ৰা আছে আৰু আজিৰ এই ভিডিওটো তাৰে কেইটামান মুদ্ৰাৰ বিষয়ে কম আৰু মুদ্ৰাক সিল বুলিও কোৱা হয় আৰু সিল শব্দটোৰ অৰ্থ হৈছে লক কৰি দিয়া অৰ্থাৎ মুদ্ৰাই আমাৰ এনাৰ্জিটো লক কৰি দিয়ে অৰ্থাৎ কিছুমান স্পেসিফিক কাৰণত নিৰ্দিষ্ট কাৰণত লক কৰি দিয়ে গতিকে জানো আহক আজি মুদ্ৰাৰ বিষয়ে অলপ উত্তৰাবধি মুদ্ৰা বিভিন্ন ধৰণৰ ডাঙৰ সফল ব্যক্তিয়ে এই মুদ্ৰাটো ব্যৱহাৰ কৰা আপোনালোকে নিশ্চয় দেখিছে যেনে মাই ফেভাৰিট ক্ৰিষ্টিয়ানো ৰনাল্ডো আৰু কাইছিল এন্ড্ৰু টেট যিয়ে বৰ্তমান এই মুদ্ৰাটো বহুত ফেমাস কৰি তুলিছে পল্লৱ কলিতা ওকে আই এম আউট কনৰ মেগ্ৰেগৰ এনেকুৱা বহুত ডাঙৰ সেলিব্ৰিটিয়ে এই মুদ্ৰাৰ ব্যৱহাৰ কৰে আজিৰ পৰা প্ৰায় হাজাৰ বছৰ আগতে স্বয়ং নিজে গৌতম বুদ্ধই এই মুদ্ৰাটোৰ ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ ফটো বা মূৰ্তি দেখিলে আপুনি নিশ্চয় এইটো দেখা পাব আৰু এই মুদ্ৰাটোৰ বহুতো বেনিফিট আছে আৰু তেনেকুৱা কিছুমান বেনিফিট হ'ল যে যেতিয়া আপুনি কথা কৈ থকাৰ সময়ত হওক বা এনে বহি থকাৰ সময়ত যদি আপুনি এই মুদ্ৰাটোৰ প্ৰয়োগ কৰে তেতিয়া হলে ই আপোনাৰ যিটো কনফিডেন্স সেইটো বহুত বেছি বঢ়াই দিয়ে আৰু লগতে এই মুদ্ৰাটো ব্যৱহাৰ কৰি যদি আপুনি এঠাইত ভালকৈ বহে তেতিয়া চাৰিওফালৰ পৰিবেশটোৰ লগত আপোনাক মিলাই দিব মানে সজাগ কৰি তুলিব আপোনাৰ মাইন্ডটো আৰু লগতে এই মুদ্ৰাটোৰ প্ৰয়োগ কৰিলে ফোকাস বাঢ়ে আৰু বেটাৰ ডিসিজন লোৱাত সহায় হয় বিশেষকৈ যদি ক'ব যাও কনফিডেন্স বহুত বঢ়াই দিয়ে এই মুদ্ৰাটোই আৰু ময়ো যেতিয়া নিজে কেতিয়াবা এই মুদ্ৰাটোৰ ব্যৱহাৰ কৰো তেতিয়া হলে ময়ো এটা কনফিডেন্স ভিতৰত ফিল কৰিব পাৰো গতিকে আপোনালোকো এই মুদ্ৰাটোৰ ব্যৱহাৰ কৰিব পাৰে আৰু ব্যৱহাৰ কৰিবলৈ হলে বেলেগ একো কৰিব নালাগে এই মাত্ৰ 3টা আঙুলি এনে কৈ লওক বাকি বুঢ়া আঙুলি আৰু এইটো তৰ্জনী কয় নেকি তৰ্জনী ইনডেক্স এইটো এনে কৈ লওক বাস হৈ যাওক গতিকে এনেকৈ আপোনালোকো ব্যৱহাৰ কৰিব পাৰে গতিকে এতিয়া আগবাঢ়ো নেক্সট মুদ্ৰাটোলৈ যেটো হৈছে হাকিনী মুদ্ৰা হাকিনী শব্দটোৰ অৰ্থ সংস্কৃতত হৈছে পাৱাৰ বা ৰুল ইলন মাস্ক বিৰাট কোহলি ষ্টিভ জবছ ডোনাল্ড ট্ৰাম্প আদি ডাঙৰ ব্যক্তিবোৰে এই মুদ্ৰাটোৰ ব্যৱহাৰ কৰে আৰু এই মুদ্ৰাটোৰ বেনিফিট সমূহ হৈছে যে ই আপোনাৰ ব্ৰেইনৰ পাৱাৰটো বহুত বঢ়াই তোলে পাৱাৰ এনাৰ্জেটিক ফিল কৰাই আপোনাৰ ব্ৰেইনটো কনসেন্ট্ৰেশন বঢ়ায় আৰু লগতে ক্ৰিয়েটিভিটি আপোনাৰ বঢ়াই দিয়ে আৰু ক্লেৰিটি বঢ়াই দিয়ে বস্তুবিলাকৰ যে এটো এনেকুৱা এটো তেনেকুৱা মানে ক্লিয়াৰ হোৱা যায় আপোনাৰ মাইন্ডটোত যে এইটো গতিকে তেনেকুৱা ধৰণৰ বহুত উপকাৰ দিয়ে এই মুদ্ৰাটোৱে আৰু এই মুদ্ৰাটো ব্যৱহাৰ কৰিবলৈ আপুনি মাত্ৰ গোটেই কেইটা আঙুলিক এনেকৈ লগ কৰক আৰু আপোনাৰ বুকখনৰ আগত আনক বাস এইটোৱে হৈছে হাকিনী মুদ্ৰা নেক্সট মুদ্ৰাটো হৈছে ধ্যান মুদ্ৰা আৰু এইটো মুদ্ৰাত আপোনালোকে গৌতম বুদ্ধ স্বামী বিবেকানন্দ আদি যোগীসমূহক নিশ্চয় দেখিছে এই মুদ্ৰাত বহি থকা
আৰু এই মুদ্ৰাটোৰ বেনিফিটসমূহ বহুতেই বেছি যেনে সকলোতকৈ যিটো ডাঙৰ সেইটো হৈছে ই আপোনাৰ মাইণ্ডটো শান্ত কৰি দিয়ে কাম কৰি দিয়ে আৰু বৰ্তমানৰ সময়ত শান্ত মগজু বৰ্তমান সময় বুলি নহয় সকলো সময়তে আপোনাৰ যিটো মাইণ্ডটো সেইটো কণ্ট্ৰল কৰি ৰখাটো বহুতেই প্ৰয়োজন কাম কৰি ৰখা শান্ত কৰি ৰখাটো বহুতেই প্ৰয়োজন আৰু এই ধ্যান মুদ্ৰাই আপোনাৰ মাইণ্ডটো শান্ত কৰি দিয়ে আৰু ইয়াৰ উদাহৰণ মই বেলেগক নিদিওঁ মই নিজকে কওঁ যেতিয়া মোবাইল টিপি কি কৰোঁ একো কৰিবাৰো নাই তেতিয়া মই কি কৰোঁ কেতিয়াবা মজাকৈ শান্ত হৈ এনেকৈ বহি যাওঁ তাৰে অলপ সময় পিছত 5-10 মিনিট পিছত যিটো এটা শান্তি পোৱা যায় মনৰ ভিতৰত নেক্সট লেভেল সঁচাই যদিহে আপুনি ষ্টুডেণ্ট পঢ়ি আছে তেতিয়া যদিহে পঢ়াৰ আগতে অলপ সময় এই মুদ্ৰাটোত বহি লয় তাৰে পিছত আপোনাৰ কি হ'ব কনচেনট্ৰেশ্যন পাৱাৰটো বহুত বেছি বাঢ়ি যাব ফিক্স বাঢ়িবই আৰু এই মুদ্ৰাটোৱে আপোনাক এটা গভীৰ ধ্যানৰ অৱস্থালৈ লৈ যায় যিয়ে আপোনাৰ মন শৰীৰ শান্ত কৰি দিয়ে আৰু বৰ্তমানৰ সময়ত ষ্ট্ৰেছ বহুত বেছি সৰু সৰু কথাক লৈ আমি মাথা ঘামি মৰোঁ যেনেকৈ মই নাই অৱশ্যে মই গৰমৰ কাৰণে গতিকে ষ্ট্ৰেছ বহুত বেছি আৰু ষ্ট্ৰেছ কমাবলৈ হ'লে আপুনি ধ্যান কৰক আৰু ধ্যানত এই মুদ্ৰাটোৰ ব্যৱহাৰ কৰক নিশ্চয় কমি যাব ষ্ট্ৰেছ আৰু এই ধ্যান মুদ্ৰা ব্যৱহাৰ কৰিবলৈ হ'লে আপুনি বাওঁ হাতখনৰ ওপৰত সোঁ হাতখন এনেকৈ ৰাখক আৰু বুঢ়া আঙুলি দুটা লগাই দিয়ক আৰু শান্ত ঠাই এটুকুৰাত বহি যাওক বাছ গতিকে এতিয়া আগবাঢ়ো সেই মুদ্ৰাটোলৈ যিটো সকলোতকৈ ফেমাছ বুলি ক'ব পাৰি আপোনালোকে নিশ্চয় সৰুৰ পৰা নিশ্চয় দেখিছে আৰু সেইটো হৈছে জ্ঞান মুদ্ৰা ধ্যান কৰাৰ সময়ত ঋষি মুনি যোগী সাধু আদি এই মুদ্ৰাটোৰ ব্যৱহাৰ কৰে আৰু এই মুদ্ৰাটোৰ ব্যৱহাৰ কৰিয়ে তেওঁলোকৰ আত্মাক পাই যায় আত্মাৰ লগত পৰমাত্মাৰ মিলন কৰায় এই মুদ্ৰাটোৰেই তেওঁলোকে পৰম শান্তি পৰম সুখ লাভ কৰে এই মুদ্ৰাটোৰ জৰিয়তে ধ্যান কৰি যদি এনে বহি থাকে এনেকৈ তেতিয়া নহ'ব ধ্যান কৰি আৰু ধ্যান মুদ্ৰাত যেনেকৈ মাইণ্ডটো কাম কৰি দিয়ে শান্ত কৰি দিয়ে ঠিক তেনেকুৱা কাম এই জ্ঞান মুদ্ৰাটো কৰি দিয়ে আপোনাৰ মাইণ্ডটো আৰু লগতে জ্ঞান মুদ্ৰাই আপোনাৰ মেমৰি শাৰ্প কৰি দিয়ে একদম তেজ বুদ্ধি আৰু বৰ্তমান সময়ত হৈ থকা ডিপ্ৰেশ্যন এই ডিপ্ৰেশ্যনত যদি আপুনি ভুগি আছে তেতিয়াতো এই মুদ্ৰাটো আপুনি নিশ্চয় কৰিব লাগে অলপ সময় বহক আপোনাৰ ডিপ্ৰেশ্যন কমি যাব আপোনাৰ ভয় কমি যাব আৰু দেহৰ এনাৰ্জি বাঢ়ি যাব ক্লেৰিটি বাঢ়ি যাব শান্তি বাঢ়ি যাব এই মুদ্ৰাটোৰ ফলত আৰু জ্ঞান মুদ্ৰা যদি আপুনি ব্যৱহাৰ কৰে তেতিয়া কেনেকৈ কৰিব লাগে নিশ্চয় জানে বুঢ়া আঙুলি আৰু এইটো আঙুলি লগ কৰি দিয়ক হৈ গ'ল গতিকে বেলেগ কিবা আপুনি ব্যৱহাৰ কৰে বা নকৰে এই ধ্যান মুদ্ৰা আৰু জ্ঞান মুদ্ৰাটো ব্যৱহাৰ নিশ্চয় কৰিব ধ্যান কৰক অলপ সময় বহি মেডিটেশ্যন কৰক অৰ্থাৎ এই দুটা মুদ্ৰাত বহুত ডাঙৰ বেনিফিট পাই যাব আপোনালোকে একদম ফিক্স নেক্সট কালী মুদ্ৰা এই কালী মুদ্ৰাটো মা কালীৰ নামত থোৱা হৈছে যিয়ে নিৰ্ভীকতাক দৰ্শায় ফিয়াৰলেছনেছ আৰু কালী মুদ্ৰাই আপোনাৰ ভয় কমাই আপোনাক নিৰ্ভীক কৰি দিয়ে আৰু কালী মুদ্ৰাটো ব্যৱহাৰ কৰিবলৈ হ'লে আমি বন্দুক যেনেকৈ ধৰোঁ তেনেকুৱা ধৰণত আৰু এনেকৈ লওক আঙুলিকেইটা এইটো আৰু এইটো এনেকৈ লওক বাছ কালী মুদ্ৰা হৈ গ'ল নেক্সট হৈছে কুবেৰ মুদ্ৰা যদিহে আপোনাক জীৱনত সফলতা লাগে টকা পইচা ধন সম্পত্তি লাগে তেতিয়াহ'লে এই মুদ্ৰাটো আপুনি ব্যৱহাৰ কৰিব লাগে এই মুদ্ৰাটো ব্যৱহাৰ কৰিলে আপোনাৰ ধন সম্পত্তি আৰু যদি আপুনি জীৱনত সফল হ'ব পৰা নাই তেতিয়াহ'লে সফলতাৰ দিশলৈ লৈ যায় এই কালী মুদ্ৰাই এই কি মুদ্ৰা আছিল এই কুবেৰ মুদ্ৰাই কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি এনেকৈ বহি এইটো ইউজ কৰি বহি থাকক পইচা পৰিব ধৰিব না এইটো নহয় ইয়াৰ অৰ্থটো হৈছে কি যে যেতিয়া আপুনি এনেকুৱা ধৰণৰ কালী মুদ্ৰাটো ব্যৱহাৰ কৰিবলৈ এই যিটো বুঢ়া আঙুলি সেইটো আৰু এই দুটা আঙুলি এনেকৈ লওক বাকীকেইটাক ৰেষ্ট কৰিব দিয়ক এনেকৈ বহক তেতিয়াহ'লে কি হয় ই আপোনাৰ ব্ৰেইনটো এনেকুৱাকৈ ট্ৰেইন কৰি দিয়ে যে আপোনাক যিটো লাগে সেইটোৰ ফালে আপুনি আকৰ্ষিত হৈ যায় ইনস্পায়াৰ হৈ যায় ভিতৰৰ পৰা মোক টকা পইচা লাগব মোক সফলতা ছাকচেছ লাগব জীৱনত সেইটোৰ ফালে আপুনি আকৰ্ষিত হৈ যায় আৰু তাৰ
তাক পোৱাৰ কাৰণে আপুনি কৰ্ম কৰাত উৎসাহ পাই যায় সেইটোহে কোৱা হৈছে ইয়াৰ অৰ্থ হৈছে এইটো যে এইটো মুদ্ৰাটো ময়ো প্ৰয়োগ কৰিব লাগে কাৰণ জীৱনত মোকো মুনি ইজ ইম্পৰ্টেণ্ট চাহিয়ে মুজেবি তাৰ কাৰণে বৰ্তমান অৰ্থাৎ ময়ো ব্যৱহাৰ কৰিব লাগে গতিকে আজিৰ পৰা ময়ো ব্যৱহাৰ কৰিম কাৰণ মোকো লাগে পইচা লাগিব ইম্পৰ্টেণ্ট আৰু আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে হাম লাগিছে গতিকে ভিডিঅ'টোত এইখিনিয়ে আজি যদি এই ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব কিবা হয়তো কোৱাত ভুল হ'ব পাৰে কমেণ্ট কৰি জনাই দিব বা যদি ভাল লাগিছে কমেণ্ট কৰি এটা দিব ভাল লাগি যায় মনটো মোৰ বাকী এইখিনিয়ে আজিৰ এই ভিডিঅ'টোত নেক্সট ভিডিঅ'ত লগ পাম